মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনাৰ বাবে আগবঢ়াই আনিছোঁ তোমালোকৰ পাঠ্যপুথি অংকুৰণত সন্নিৱিষ্ট শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটি। আহাচোন আমি কবিতাটি থুলমূলকৈ আলোচনা কৰোঁ। অসমীয়া জাতিৰ সংগঠক, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতিষ্ঠাতা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱৰ অৱদান অতুলনীয় আৰু অপৰিমেয়। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক সনাতন ধৰ্মেৰে দীক্ষিত কৰি অসমীয়া জাতিক এক গৌৰৱময় স্তৰত উপনীত কৰাইছিল শংকৰদেৱে। তেখেতে জাতীয় জীৱনৰ সকলো দিশতে সংস্কাৰমূলক দৃষ্টিভংগীৰে এক পৰিশীলিত জীৱনবোধ জগাই তুলিবলৈ অহৰহ চেষ্টা কৰিছিল। সেইবাবে অসমীয়া সংস্কৃতিৰ ৰীতি নীতি, চিন্তা ভাৱনা, সৃজন মনন সকলোতে শ্ৰী শ্ৰী শংকৰদেৱৰ অৱদান অসীম। বিংশ শতিকাৰ শ্ৰেষ্ঠ গীতিকবি যতীন্দ্ৰনাথ দুৱৰাদেৱে শংকৰদেৱৰ বিষয়ে এটা মনোৰম কবিতা ৰচনা কৰিছিল। তোমালোকৰ পাঠ্যপুথিত সন্নিৱিষ্ট উক্ত কবিতাটিৰ মূলভাৱ আমি উপস্থাপন কৰিব বিচাৰিছোঁ। কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱক এজন ধ্যানমগ্ন যোগীৰ লগত তুলনা কৰিছে, যিজন যোগীয়ে বছৰ বছৰ ধৰি কোনোবা দূৰণিৰ পৰ্বত পাহাৰত ধ্যান কৰি আছিল। এই যোগীজনে অসম ভূমিত পদাৰ্পণ কৰাৰ লগে লগে অসমৰ ভূমি তেওঁৰ পুণ্য কিৰণেৰে পবিত্ৰ হৈ পৰিল। কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱক কোনোবা কাব্যকাননত নিৰলে বীণা বজাই সুৰৰ জংকাৰ তোলা কোনোবা দেৱতা বুলি কৈছে, যিজনে সুৰৰ জংকাৰে স্বৰ্গৰ বতৰা আনি মৰতত বিলাই দিছে। সেই স্বৰ্গীয় মধুৰ জংকাৰৰ গভীৰ উদাৰ সুৰ অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত আজিও বাজি আছে। অৰ্থাৎ শংকৰদেৱৰ ধৰ্ম আৰু দৰ্শনে অসমীয়া মানুহক উদাৰ আৰু সহনশীল কৰি তুলিছে। শ্ৰীমন্ত শংকৰদেৱে অসীম সাধনা কৰি তেওঁৰ বীণৰ সুৰেৰে প্ৰেম মন্দাকিনীৰ ধাৰা স্বৰ্গৰ পৰা মৰ্ত্যলৈ বোৱাই আনিলে। স্বৰ্গৰ পবিত্ৰ নদী মন্দাকিনীৰ পৰা ভক্তিৰ সোঁত বোৱাই আনি অসমীয়া জাতিক ধৰ্ম, জ্ঞান আৰু ভাষা দি নতুন জীৱন দান দিলে। অৰ্থাৎ কবিয়ে কৈছে, শংকৰদেৱে অসমীয়া জাতিক প্ৰকৃত ধৰ্ম, ভাষা আৰু জ্ঞান দি এক সুস্থ সবল জাতিত পৰিণত কৰি নতুন জীৱন দান কৰিলে। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক এক নতুন পথৰ সন্ধান দিলে। এইজনা মহান ব্যক্তি মহাপুৰুষৰ জীৱনী লিখাৰ সাধ্য কাৰোৰে নাই, কাৰণ তেখেতৰ জীৱনী কৰ্মৰাজি সমগ্ৰ অসম ভূমি জুৰি বিস্তৃত হৈ আছে। এইজনা মহাপুৰুষে অসমত সৎ ৰীতি নীতি গঠন কৰাত বৰঙণি যোগালে। মানুহৰ মাজত সৎ ব্যৱহাৰ, সদাচাৰ গঠন কৰি ধৰ্মভাৱ জগাই তুলিলে। সেয়েহে কবিয়ে কৈছে, হে শংকৰদেৱ, তুমি দেৱতা, তুমি অসমীয়া সাহিত্য সংস্কৃতি সভ্যতা সকলোকে নতুনকৈ সজাই পেলালা। সেইবাবে প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে শংকৰদেৱৰ গুণ গৰিমা অনুৰণিত হৈ আছে। শংকৰদেৱে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি বেদ, উপনিষদ, ভাগৱত আদি গ্ৰন্থ অধ্যয়ন কৰিছিল। এই গ্ৰন্থবোৰৰ পৰা সাৰমৰ্মস্বৰূপ বচা বচা ফুল তুলি অতি যতনেৰে এধাৰি মালা গাঁঠিছিল। সেই মালাধাৰীয়ে হ'ল কীৰ্তন, দশম, ভক্তিৰত্নাৱলী, ভাগৱত আদি। সেই মালাধাৰীৰ সহায়ত এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে। তেখেতে নানা জাতি জনগোষ্ঠী, ভাষা ভাষীৰ লোকক একত্ৰিত কৰি
ক্ষুদ্ৰ স্বাৰ্থ, ভিন ভাৱ, সৰু বৰ মনোভাৱ আঁতৰাই সকলোকে আদৰি ধৰ্মৰ মালা পিন্ধালে। মহাপুৰুষ শংকৰদেৱ এজন পৰম জ্ঞানী, ভক্ত, ধৰ্মবীৰ। তেওঁ অসমৰ ৰত্নস্বৰূপ। অশেষ যত্ন আৰু পৰিশ্ৰম কৰি তেওঁ জন্মভূমি অসমক গঢ় দিলে। এইদৰে কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া জাতিৰ প্ৰতি আগবঢ়োৱা অপৰিসীম অৱদান সুন্দৰভাৱে কবিতাটিত প্ৰকাশ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটি পঢ়ি পুনৰ আলোচিত কথাবোৰ জুকিয়াই চাবলৈ যত্ন কৰিবাচোন। আজিলৈ আমাৰ পাঠ ইমানতে সামৰণি মাৰিলোঁ। তোমালোকলৈ ধন্যবাদ।